এটা সময়ৰ কথা আছিল শ্ৰীকৃষ্ণই নিজৰ বন্ধুৰ লগত যমুনা নদীৰ পাৰত ধূপ খেল খেলি আছিল এতিয়া ধূপ খেলটো দেখা পাইছেই চাগে যে খেলগুটি মাৰিব লাগে তাতে যিমানবোৰ বন্ধু আছিল সবেই বহুত উৎপতীয়া আছিল আৰু তেওঁ এটা বন্ধু দেখা পায় যে এজনী মহিলা হিয়তৰ ফালে দি যায় আছে আৰু সেই মহিলাজনীৰ হাতত এটা বহুত আকৰ্ষণীয় কলহ আছে আৰু সেই মহিলাজনীৰ লগত তেওঁ গিৰেক আৰু তেওঁ লৰাটো আছিল আৰু হিহত খেফালে দিয়ে যায় আছিল কিন্তু শ্ৰীকৃষ্ণৰ যিজন বন্ধু আছিল তেওঁ বহুত বেছি উৎপতীয়া আছিল আৰু তেওঁৰ হাতত তো আগৰ পৰাই হিলগুটি আছিল তেওঁ সেই হিলগুটিটো কলটোৰ ফালে দলিয়াই দিয়ে সেই মহিলাজনীৰ অশান্তি কৰিবৰ কাৰণে কিন্তু হিলগুটিটো মৰাৰ কাৰণে কলটো ভাঙি যায় যেতিয়া মহিলাজনীয়ে দেখে যে তেওঁৰ কলটো ভাঙি গৈছে তেওঁ খঙত ক'ব নোৱাৰা হৈ যায় আৰু তেওঁ দৌৰি দৌৰি শ্ৰীকৃষ্ণৰ ফালে আহি যায় আৰু কয় কোনে ভাঙিছে মোৰ কলটো জলদি কৈ দিয়া কোনে ভাঙিছে মোৰ কলটো নহলে মই তোমালোক সকলোকে শাস্তি দিম কিন্তু শ্ৰীকৃষ্ণ আগত আহি যায় যাতে কাৰো ওপৰতে দুখ নাহে কোনেও যাতে শাস্তি পাব নালাগে তেওঁ আগত আহি যায় আৰু কয় সকলো দুখ মোৰে হয় ময়ে শিলগুটি মাৰিছিলো এতিয়া তেওঁৰ সকলো মানুহ আচৰিত হৈ যায় যে কৃষ্ণটো ভুলেই নাছিল হলেও তো আগত আহি গ'ল এতিয়া যিজনী মহিলা আছিল তেওঁ বহুত জোৰ জোৰকে শ্ৰীকৃষ্ণক চিঞৰিব ধৰিলে আৰু এতিয়া দৌৰি দৌৰি যশোদা মা আহি গৈছিল আৰু লগত নন্দগোপালো আহি গৈছিল আৰু যশোদা মাই সুধে যে কি হ'ল তেতিয়া সেই মহিলাজনীয়ে কয় চাওক আপোনাৰ পুত্ৰই কি কৰিলে মোক গোটেই কলটো ভাঙি পেলালে এতিয়া যশোদা মাই কয় মোৰ লৰাৰ ভুল হৈ গ'ল মই আপোনাক দুটা কল দি দিম আপুনি কৃপা কৰি মোৰ পুত্ৰক ক্ষমা কৰি দিয়ক মহিলাজনীয়ে কয় এনেকৈ মই কেনেকৈ ক্ষমা কৰি দিওঁ এই কলটো সাধাৰণ কল নাছিল এইটো যাদু কল আছিল আৰু এইখিনিতে মহিলাজনী লুভিয়া হৈ যায় কাৰণ তাই দুটা কল পাব বুলি শুনিছিল এতিয়া যশোদা মাও আচৰিত হৈ যায় আৰু নন্দলালে কয় আমাৰটো ভুল হৈ গ'ল আমাৰ পুত্ৰৰ ভুল হ'ল কৃপা কৰি মোৰ পুত্ৰক ক্ষমা কৰি দিয়ক আমাৰ কলটো মানি লৈছো আপোনাৰ কলটো কিমতি আছিল কিন্তু হলেও এতিয়া আমাৰ পুত্ৰৰ পৰা ভুল হৈয়ে গৈছে যিহেতু আমি আপোনাক যাদু কলটোৰ জেগাত এটা সোণৰ কল বনাই দিম সোণৰ কল এটা মহিলাজনীয়ে শুনি আচৰিত হৈ যায় আৰু ভাবে যে নিশ্চয় ইহঁত বহুত ধনী হয় সেইকাৰণে সোণৰ কল দিয়া কথা কৈছে কিন্তু মহিলাজনী মান্তি নহল তে মহিলাজনীয়ে কয় এটা সোণৰ কল দি কি হ'ব এইটোতো মোৰ যাদুকৰী কল আছিল এতিয়া নন্দলালে আকৌ আচৰিত হৈ যায় যে এতিয়া কি কৰা হ'ব তেওঁতো কয় আপুনি আমাৰ পৰা দুটা সোণৰ কল লৈ ল'ব আমি আপোনাক দুটা সোণৰ কল বনাই দিম আপুনি কৃপা কৰি মোৰ পুত্ৰক ক্ষমা কৰি দিব সেই মহিলাজনীৰ লোভ আৰু বাঢ়ি যায় যে দুটা সোণৰ কল ইহঁত নিশ্চয় মানে বহুত ধনী মানুহ আছে তে মহিলাজনীয়ে কয় যে দুটা সোণৰ কল দিলে কি হ'ব মোক 10টা সোণৰ কল লাগিব তেতিয়া মই আপোনাৰ পুত্ৰক ক্ষমা কৰি দিম নহলে ক্ষমা নকৰো এতিয়া নন্দলাল আচৰিত হৈ যায় যে 10টা সোণৰ কল কিন্তু হলেও নন্দলালে মান্তি হৈ যায় ঠিক আছে আমি আপোনাক 10টা সোণৰ কল দিম কিন্তু আমাৰ পুত্ৰক ক্ষমা কৰি দিয়ক তেতিয়া মহিলাজনীয়ে ক'লে ঠিক আছে যদি আপুনি মোক 10টা সোণৰ কল দিয়ে তেতিয়া মই ক্ষমা কৰি দিম আৰু যদি নিদিয়ে তেতিয়া নিদিও এতিয়া শ্ৰীকৃষ্ণ আচৰিত হৈ যায় যে এটা সাধাৰণ কলহৰ কাৰণে 10টা সোণৰ কল দিব লাগিব শ্ৰীকৃষ্ণই মহিলাজনীক কয় যে মোৰ ভুলটো হৈছে মোৰ ভুলৰ কাৰণে মোৰ পিতৃয়ে আপোনাক 10টা সোণৰ কল দিব ওলাইছে কিন্তু যিটো কল মোৰ কাৰণে ভাঙিছে আপুনি কৃপা কৰি সেই কলটো মোক দি দিয়ক কাৰণ মোৰ মনত থাকিব জীৱনভৰ যে মোৰ ভুলৰ কাৰণে মোৰ পিতৃয়ে 10টা সোণৰ কল দিব লগা হৈছিল মহিলাজনীয়ে কয় ঠিক আছে এটনো কি ডাঙৰ কথা তাতে কলটো পৰি আছে তুমি যাই লৈ লোৱা এতিয়া শ্ৰীকৃষ্ণই কলটো উঠাই আৰু চাই যে কলটো ভঙাই নাই শ্ৰীকৃষ্ণ মাকক কয় মা চোৱাচোন কলটো চোন ভঙাই নাই যশোদাই মাই চাই কয় হয়তো কলটো ভঙাই নাই এতিয়া মহিলাজনীয়ে জোৰকে কলটো টানি আনে আৰু কয় কলটোতো ভাঙাই আছিল এতিয়া আকৌ কেনেকৈ জোৰা লাগিল কলটো প্ৰথমতে ভাঙি আছিল নাজানো এতিয়া কি হ'ল আকৌ জোৰা লাগি গ'ল মইতো একো বুজিবই পৰা নাই কিন্তু এইটো যাদু কল আছিল এতিয়া শ্ৰীকৃষ্ণই কয় আচ্ছা যাদু কল আছিল সেইকাৰণেতো কলটো আকৌ জোৰা লাগি গ'ল মহিলাজনীয়ে কয় এলেগে কেনেকে মই তেতিয়াহে মানিম যদি কলটো এতিয়াও কাম কৰি আছে যশোদা মাই কয় মানে মহিলাজনীয়ে কয় মই এই কলটোৰ পৰা যি খুজিছিলো তাকে পাই গৈছিলো যদি এতিয়া মই যি খুজো তাকে পাওঁ তেতিয়াহ'লে কলটো ঠিকে আছে আৰু যদি নাপাওঁ তে গম পাম কলটো বেয়া হৈ গ'ল তে শ্ৰীকৃষ্ণই কয় ঠিক আছে আপুনি খুজি চাওক তেতিয়া মহিলাজনীয়ে কলটোক কয় হে যাদুকৰী কল মোক এযোৰ সোণৰ খাৰু দি দিয়া
আৰু কিছু মুহূৰ্তৰ ভিতৰত সেই কলটোৰ ভিতৰত তীব্ৰ পোহৰ এটা আহে আৰু মহিলাজনে হাত ভৰাই এযোৰ সোণৰ খাৰু পাই যায় মহিলাজনে কয় আৰে এইটোচোন সঁচাকৈ কাম কৰি আছে মানুহজনীয়ে মনৰ ভিতৰতে ভাবে এইটোচোন সাধাৰণ কলহে আছিল যাদু কল কেনেকৈ হৈ গ'ল মানুহজনীয়ে কয় হলেও মই এতিয়াও নামানো কাৰণ কলটো অকল মোৰ কথাই নহয় মোৰ পুত্ৰৰ কথাও শুনিছিল এতিয়া মোৰ পুত্ৰই ক'ব যদি সি কোৱা কথা মানি যায় তেতিয়াহে কলটোৱে এতিয়াও কাম কৰি আছে এতিয়া তেওঁৰ পুত্ৰই কয় হে যাদুকৰী কল মোক এটা সোণৰ পুতলা দি দিয়া এতিয়া আকৌ কলটোৱে ভিতৰত এটা তীব্ৰ পোহৰ আহে আৰু ল'ৰাটোৱে হাত খুমাই দিয়ে লগে লগে সোণৰ পুতলা এটা আহি যায় তেতিয়া মানুহজনীয়ে কয় ঠিক আছে মই তোমাক ক্ষমা কৰি দিলোঁ আৰু তৎক্ষণাত দৌৰি দৌৰি তাৰ পৰা গুচি যায় আৰু কলটোৰ ভিতৰত সোণৰ খাৰু ভৰাই দিয়ে আৰু লগতে পুতলাটোও ভৰাই দিয়ে তাৰ পিছৰ পৰা গুচি যায় আৰু মনৰ ভিতৰত ভাবে যে মই যাদুকৰী কলটোৰ পৰা কি যে খুজিব পাৰিম যদি মই 10টা সোণৰ কল লৈও ল'লোঁ হয় তেতিয়াহ'লে মোৰ বেছি দিনলৈ লাভ নহ'ল হয় কিন্তু এতিয়া এই যাদুকৰী কলটোৰ পৰা মই যি মন তাকে খুজিব পাৰিম আৰু মহিলাজনীয়ে আকৌ লোভ কৰিব ধৰে যাদুকৰী কলটোক কয় হে যাদুকৰী কল মোক 100 যোৰ সোণৰ খাৰু দি দিয়া এতিয়া তাৰ ভিতৰত পোহৰটো হয় কিন্তু হাত ঘূৰাৰ পিছত হাতত অকল মাটিহে আহে তাৰ ভিতৰত আগৰ যি সোণৰ খাৰু আৰু যি সোণৰ পুতলা আছিল সেইটো এতিয়া মাটি হৈ গ'ল মহিলাজনীয়ে আকৌ এবাৰ কলটোক কয় হে যাদুকৰী কল মোক তুমি 100 যোৰ সোণৰ খাৰু দি দিয়া কিন্তু এইবাৰ কলটোৰ পৰা না পোহৰ আহিল না কিবা সম্পদ আহিল তো এতিয়া মহিলাজনী গিৰিয়েকে তেওঁক বুজায় তুমি জানানে তুমি যিটো বাচ্চাক গালি দি আছিলা তেওঁৰ নাম হয় শ্ৰীকৃষ্ণ আৰু শ্ৰীকৃষ্ণৰ গোটেই গকুলত তেওঁক কয় যে তেওঁ ভগৱানৰ আন এটা ৰূপ হয় তুমি লোভ কৰিলা কাৰণে তুমি এটা তাৰ লোভৰ ফল পাই আছা তুমি লোভ কৰাৰ কাৰণে তাতে সব মাটি হৈ গ'ল তাতে যেতিয়া তুমি এটা সোণৰ কল পাই আছিলা সেইটো তুমি লৈ ল'ব লাগিছিল তোমাৰ লোভ কৰাৰ কাৰণে কি দৰকাৰ আছিল যদি আপোনাৰো লাগে যে লোভ কৰিব নালাগে তেন্তে হলে আপুনি তলত কমেন্ট কৰি জনাওক কাৰণ এনেকুৱা বহুত মানুহ আছে যিয়ে জীৱনত বহুত বেছি লোভ কৰে লাইফত বহুত কিবা কিবি পায় তাৰ পিছতো লোভ কৰে যে মোক আৰু লাগে তো আপোনাৰো যদি লাগে যে লোভ কৰিব নালাগে তেনেহলে তলত কমেন্ট কৰি নিশ্চয় জনাওক আৰু আপোনাৰ যদি এই ষ্টৰীটো চাই ভাল লাগিছে তেনেহলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব কাৰণ এনেকুৱা বহুত মানুহ আছে যিয়ে জীৱনত নজনাকৈ বহুত লোভ কৰি দিয়ে আৰু পিছত পোষ্টৰ বাহিৰে আৰু একোৱে নাপায় সো প্লিজ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এণ্ড ফাইনেলি এইটো চেনেলত এটাৰ পিছত এটা মটিভেশ্যনেল ভিডিঅ' আহি থাকে সো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে এটাও ভিডিঅ' মিছ নহয়